ধুনীয়াকৈ আমাৰ দলখন মানে ভাল কৰাৰ কাৰণে দলৰ দায়িত্বখিনিক তেওঁ পালন কৰি গৈ আছে। এই অৱস্থাতে তেওঁলোকে চক্ৰান্ত কৰিছে UPPL দলে। UPPL দলেই নহওক বা কোনোবা BJP দলেই নহওক কিয় বা যিকোনো দল মানে হ'লেও আমাৰ দলৰ কাৰ্যকৰ্তাবিলাকক যদি তেনেকৈ মানে কনভিন্স নোহোৱাকৈ একো আলোচনা বিলোচনা নোহোৱাকৈ ইচ্ছা নাথাকিলেও কোনোবা এজন ব্যক্তিক যদি তেনেকৈ মানে পাৰ্শ্ব কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে আমি আইনগতভাৱে হাতত ল'ম। আমি দলৰ লগত ভালকৈ সম্পৰ্ক থাকিহে কাম কৰিব লাগে। তো দল বিচ্ছিন্ন কৰাৰ ক্ষেত্ৰত কাৰো অধিকাৰ নাই। এতিয়া চুক্তি হৈছিল শান্তি চুক্তি, এই শান্তি চুক্তিৰ আঁৰত কি আছে? NDP ভাইসকলক লৈ পেলাই শান্তি চুক্তি হেৰিত মানে কৰা হৈছিল। তেওঁলোকৰ এটাও আজিৰ তাৰিখত সমস্যা সমাধান নহ'ল। 1200 কোটি টকাৰে বোলে মানে ছাপ্লাই অলৰেডি দিয়া হৈছে, চেংচন অলৰেডি ছাপ্লাই দিয়াই হ'ল। কি ছাপ্লাই দিব ৰাইজক আমিতো নাজানো। এতিয়া যদি 1500 কোটি টকাৰ প্ৰায় 1200 কোটি টকাই যদি ছাপ্লাইত দিয়ে তেতিয়াহ'লে এই 5খন জিলাৰ কাৰণে 32-35 লক্ষ মানুহ জনসাধাৰণৰ কাৰণে তেওঁলোকে এই BTRৰ নামটো লৈ পেলাই কি কাম কৰিব আমাৰ সন্দেহ হৈছে। আৰু লগতে কাতি বিহুৰো মানে উল্লেখ যাচিলোঁ যাতে এই পূজাৰ লগতে আমি সকলোৱে সুখ শান্তিৰে থাকিব পাৰিম আৰু মনোকামনা পূৰ্ণ হয় তাৰ কাৰণেও কামনা কৰিলোঁ। তো আজি এই কাৰণে আমি প্ৰেছ মিট পাতিবলগীয়া হ'ল। যোৱা 15 তাৰিখত 15 অক্টোবৰ পৰহি আমাৰে ভেৰগাঁও ব্লক যুৱ মঞ্চৰ সভাপতি মাননীয় নয়ন নীলিম বডোচা এই ডাঙৰীয়াক মানে আমাৰ UPPL দলৰ প্ৰায় এটা ফেচবুকৰ যোগেদি অপপ্ৰচাৰ চলোৱা হৈছে আৰু তেখেতক অনুসন্ধান কৰি পেলাই আমি স্পষ্ট আমাৰ দলৰ তৰফৰ পৰাই তেখেতৰ প্ৰায় স্পষ্টীকৰণ আমি ল'লোঁ আৰু তেখেতেও কৈছে নিজেও মানে প্ৰেছ মানে ভিডিঅ' কৰিলে তেখেতে নহয় তেনেকৈ UPPL দলৰ লগত জড়িত নাই আৰু তেনেকৈ কাৰ্যকলাপত মই একো লিপ্ত নাই, তেনেকৈ কাৰোবাৰ লগতো সম্পৰ্ক নাই বুলি তেওঁ নিজেও স্বীকাৰোক্তি দিছে। গতিকে আমিও মানি লৈছোঁ দলগতভাৱে সভাপতিজনে যুৱ মঞ্চৰ যিহেতু যেতিয়াৰ পৰা দায়িত্ব তেওঁ পালে ধুনীয়াকৈ আমাৰ দলখন মানে ভাল কৰাৰ কাৰণে দলৰ দায়িত্বখিনিক তেওঁ পালন কৰি গৈ আছে। এই অৱস্থাতে তেওঁলোকে চক্ৰান্ত কৰিছে UPPL দলে। তো লাজ কৰিবলগীয়া কথা, এটা দল চলি আছে, চৰকাৰ চলাই আছে আৰু লগতে আমি আনফালে চৰকাৰ নোহোৱা দল, তথাপিও আমি বিগত সময়বিলাকত চৰকাৰ চলোৱা দল, আমিও মানে তেনেকৈ সহজ দল নহয়। গতিকে এটা দলৰ এটা নেতৃবৰ্গক মানে এটা বিষয়ববীয়াক তেনেকৈ অপপ্ৰচাৰ চলোৱাটো দুৰ্ভাগ্যজনক হৈছে। আমি গৰিহণা দিছোঁ আৰু সেইটো গৰিহণাৰ যোগ্যতা তেওঁলোকে কাম কৰি লৈছে। তেওঁলোকে তেনেকৈ কৰিব নালাগিছিল। যদি কোনোবা ব্যক্তিয়ে কোনোবা এটা দলত যোগদান কৰিবৰ কাৰণে ইচ্ছা আছে, তেওঁ স্ব ইচ্ছা তেওঁৰ নিজৰ মানে মন চিন্তা লৈ পেলাই তেওঁ এটা দলত মানে অংশগ্ৰহণ কৰা হয় বা যোগদান কৰা হয়। তেনেকৈ আমি পৰিৱেশ দেখা পোৱা নাই। সেই মানুহজনক কেতিয়াও তেনেকৈ আমাৰ দলৰ বিৰোধী কাৰ্যকলাপৰ মানে তেওঁ লিপ্ত হোৱা নাই। গতিকে আমি এইবিলাকক মানে সকিয়নি দিব বিচাৰিছোঁ। UPPL দলেই হওক বা কোনোবা BJP দলৰে হওক, আৰু BJP দলৰ পৰাও এটা তেনেকৈ আমাৰে BUCৰ জিলা কমিটিৰ সদস্য আৰু তেখেতে ৰিনাউড ছিংগাৰো হয়, খুব ভাল ছিংগাৰ হয়। তাইকো মানে BJP দলৰ কোনো স্পষ্ট নোহোৱাকৈ বা আমাৰ BPF দলৰ প্ৰায় কোনো স্পষ্ট নোহোৱাকৈ গোপনভাৱে তেওঁক মেম্বাৰশ্বিপ ড্ৰাইভ কৰি লৈছে। এইখিনি কথা তাই স্পষ্টীকৰণ দিছে, তাইও দিছে যে মই তেনেকৈ BJP দলৰ লগত যোগদান কৰা নাই আৰু মোৰ ডকুমেণ্টছবিলাকক তেওঁলোকে সংগ্ৰহ কৰিব বিচাৰিছিল আৰু এই ডকুমেণ্টছ লৈয়ে তেওঁলোকে মোক মানে মেম্বাৰশ্বিপ ড্ৰাইভ কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰখা হৈছিল। পিছত মই গম পালোঁ যে মোক মানে মেম্বাৰশ্বিপ ড্ৰাইভ কৰিছে। এই কথাখিনি লৈ পেলাই তেওঁলোকক মই স্পষ্ট দিছোঁ মই যে কেতিয়াও মানে BJP নহওঁ বা BJP দলৰ লগত মোৰ জড়িত নাই। তো আমাকো স্পষ্টীকৰণ দিছে যে তেওঁ কেতিয়াও মানে BJP দলত নাথাকে বা BJP দলৰ তেনেকৈ সদস্য নহ'ব। গতিকে আমি আশা কৰিছোঁ যে আহি থকা দিনত এই BJP চৰকাৰো বা BJP দলো
তেনেকৈ BPF দলৰ প্ৰায় মানে কাৰ্যকৰ্তাবিলাকক বা তেনেকৈ বিষয়ববীয়াবিলাকক মানে কনভিন্স নকৰাকৈ কোনো তেনেকৈ ভালদৰে আলোচনা বিলোচনা নকৰাকৈ তেনেকৈ বেআইনী যদি কাম কৰে তেতিয়াহ'লে আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে বাধ্য হ'ম। UPPL দলেই নহওক বা কোনোবা BJP দলেই নহওক কিয় বা যিকোনো দল মানে হ'লেও আমাৰ দলৰ কাৰ্যকৰ্তাবিলাকক যদি তেনেকৈ মানে কনভিন্স নোহোৱাকৈ একো আলোচনা বিলোচনা নোহোৱাকৈ ইচ্ছা নাথাকিলেও কোনোবা এজন ব্যক্তিক যদি তেনেকৈ মানে পাৰ্শ্ব কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে আমি আইনগতভাৱে হাতত ল'ম। গতিকে এইখিনিকে তেওঁলোকক মই জনাইছোঁ। তেওঁলোকে গণতন্ত্ৰ দেশত মানে গণতান্ত্ৰিক ছিষ্টেমত দল কৰিছে, দল কৰি থাকক, চৰকাৰ বনাইছে, চৰকাৰ বনাই থাকক। আমিও মানে গণতান্ত্ৰিক পদ্ধতিত চৰকাৰ চলাৰ এটা দল হিচাপে দল কৰি আছোঁ। এটা সময়ত আমি চৰকাৰ চলাইছিলোঁ, এতিয়াহে আমাৰ চৰকাৰ নাই, কিন্তু তথাপিও আমাৰ কিছুমান সমস্যা আছে, ৰাজ্যক লৈ পেলাই এই দলখন আমি পৰিচালনা কৰি আছোঁ। ৰাইজৰো কিছুমান সমস্যা আছে, আমি অপজিশ্যন হিচাপে বহু ক্ষেত্ৰত মানে এই সমস্যাবিলাকক দাঙি ধৰিবৰ কাৰণে অপজিশ্যন ৰুলত আমি আজিৰ তাৰিখত BPF দল হিচাপে আমি কাম কৰি আছোঁ। গতিকে আশা কৰিছোঁ আহি থকা দিনত যোনে মানে তেনেকৈ অপপ্ৰচাৰ চলায়, যোনে বেআইনী কাম কৰে, এইবিলাকৰ ক্ষেত্ৰত আমি বিহেতু মানে ব্যৱস্থা লোৱাটো খাটাং। যোনেই নহওক আমি আইনৰ ক্ষেত্ৰত যাম। এইখিনিকে মই আমাৰ মানে BPF দলৰ তৰফৰ পৰাই বা ব্লক কমিটিৰ তৰফৰ পৰাই জনোৱা হৈছে। আশা কৰিছোঁ আহি থকা দিনত আমি সুমিলেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কোনোবা দল থাকিলেও থাকক, আমাৰ আপত্তি নাই, ক'বলগীয়া নাই, চবৰ অধিকাৰ আছে। আমি দলৰ লগত ভালকৈ সম্পৰ্ক থাকিহে কাম কৰিব লাগে। তো দল বিচ্ছিন্ন কৰাৰ ক্ষেত্ৰত কাৰো অধিকাৰ নাই, দল ধ্বংস কৰাৰ ক্ষেত্ৰত কাৰো অধিকাৰ নাই। গতিকে আশা কৰিছোঁ আহি থকা দিনত BJP দল হিচাপে থাকক, UPPL দল হিচাপে থাকক, ভালকৈ চৰকাৰ চলাওক। তেওঁলোকৰ এতিয়া বৰ্তমান চৰকাৰ চলোৱা দল এতিয়া ৰাইজৰ অভাৱ অভিযোগ সমস্যাবিলাককে দূৰ কৰিব লাগে। আমি অনুৰোধ কৰিম তেওঁলোকে এই BTR হৈছে, BTRৰ সমস্যাবিলাক আছে, NDBৰ সমস্যাবিলাক আছে, এইবিলাকক সমাধান কৰক। BJPও ভাইটাল বহুখিনি অসমৰ সমস্যা আছে, আমাৰ জ্বলন্ত BDCৰ সমস্যা আছে, এইবিলাকক মানে সমাধান কৰক। ৰাস্তা ঘাট পদূলিৰ পৰাই আৰম্ভ কৰি পেলাই যিখিনি মানে ৰাজ্যৰ ৰাজহুৱাভাৱে সমস্যা আছে এই সমস্যাবিলাকক দূৰ কৰক। তো মই গম পাইছোঁ এইকেইদিনমানৰ ভিতৰত যে চৰকাৰ চলাই আছে UPPL দলে আমাৰ BDCত BJP UPPL GSP মিলাই পেলাই যে বহুখিনি আকাংক্ষা বড়ো জাতিৰ সমস্যা লৈ পেলাই যোৱা 2020 চনৰ 27 জানুৱাৰীত BTR চুক্তি হৈছিল, শান্তি চুক্তি। এই শান্তি চুক্তিৰ আঁৰত কি আছে, NDB ভাইসকলক লৈ পেলাই শান্তি চুক্তি হেৰিত মানে কৰা হৈছিল। তেওঁলোকৰ এটাও আজিৰ তাৰিখত সমস্যা সমাধান নহ'ল। ৰঞ্জন দৈমাৰী মুকলি আকাশত আহিব নোৱাৰিলে, কেছ নাভাঙিলে। তাৰপিছত তেওঁলোকৰ যিটো সিদ্ধান্ত আছিল পেকেজ হিচাপে 1500 কোটি টকা মানে পাবলগীয়া আছিল BTR চুক্তিৰ মানে দহাই লৈ পেলাই, কিন্তু আজিৰ তাৰিখত আমি 15 টকা আমি ৰাজ্যৰভাৱে ক'ৰবাত অনুষ্ঠান মানে গঢ় দিয়া সেই 1500 কোটি টকা চেণ্ট্ৰেল মানে হেৰিত চৰকাৰৰ পৰাই আনিব পৰা আমি দেখিবলৈ নাপালোঁ। কিন্তু এতিয়া মুখে মুখে মানে ৰাইজৰ মানে মুখৰ পৰাই কথাবিলাক ওলাই আছে। এবাৰ বুলি মানে 1500 কোটিৰ প্ৰায় গোটেই 1500 কোটিটো নাহিব, 1200 কোটিটো পাব। 1200 কোটিটো ইতিমধ্যে গম পোৱা মতে তথ্য পাতি আমাৰ হাতত আহিবলৈ মানে অলপ সময় লাগিব। এতিয়া প্ৰায় শুনি পাই আছোঁ মুখে মুখে 1200 কোটি টকাৰে বোলে মানে ছাপ্লাই অলৰেডি দিয়া হৈছে, চেংচন অলৰেডি ছাপ্লাই দিয়াই হ'ল। কি ছাপ্লাই দিব ৰাইজক আমিতো নাজানো। এতিয়া যদি 1500 কোটি টকাৰ প্ৰায় 1200 কোটি টকাই যদি ছাপ্লাইত দিয়ে তেতিয়াহ'লে এই 5খন জিলাৰ কাৰণে 32-35 লক্ষ মানুহ জনসাধাৰণৰ কাৰণে তেওঁলোকে এই BTRৰ নামটো লৈ পেলাই কি কাম কৰিব আমাৰ সন্দেহ হৈছে। আৰু এই 1200 কোটি টকা দিছে আবণ্টন গুজৰাটৰ কোনোবা এটা হেৰি কোম্পানী। গুজৰাটৰ মানুহে আমাৰ BTCত আহি পালে যদি 1200 কোটি টকাৰ মানে কিবা হেৰি দিব পাৰে তেতিয়াহ'লে এই BTCৰ অৱস্থাটো কি হ'ব আমি আৰু বাকী নাই জানিবৰ কাৰণে।